নমস্কাৰ মই জাহ্নৱী গোস্বামী আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিত কাম কৰোঁ সেল্ফ ডিছক্ৰিমিনেশ্যন বা সেল্ফ ষ্টিগমা যিটো আমি মানুহে গম পালে মোক ঘৃণা কৰিব নেকি তেনেকুৱা কেছটোতো বহুতেই আছে বহুতে মানুহে HIV পজিটিভ বুলি পেলাই ক'ব নিবিচাৰে আৰু ডিছক্ৰিমিনেশ্যন কেছেছ আছে এতিয়াও কাৰণ HIV অলমোষ্ট আমাৰ 30 বছৰ হ'ল আৰু HIV প্ৰিভেনশ্যন এক্ট 2017ও আছে তাৰ পিছতো কিন্তু সমাজত এতিয়াও HIV পজিটিভ মানুহখিনিক আঁকোৱালি লোৱা নাই বা গাঁৱত যদি ক'ৰবাত গম পাইছে তেতিয়াহ'লেও মানুহে খুব বেছি ঘৃণ কৰিছে সেই সমাজৰ পৰা আঁতৰাই দিছে বা একেলগে খাব বা শুব বিচৰা নাই বহুত কেছ আছে ৰিচেণ্টলি আমাৰ হাজোত হৈছে তেনেকুৱা কেছ বা নলবাৰীত আছে গুৱাহাটীতো হৈছে তেনেকুৱা বহুত কেছেছ আছে কিন্তু ষ্টিগমা ৰিডাকশ্যনৰ কাৰণে 1097 কমপ্লেইন যিটো এটা নাম্বাৰ আছে ইনফৰমেশ্যন চেণ্টাৰে হওক বা কমপ্লেইন নাম্বাৰে হওক তেনেকুৱা এটা আছে সেইটোতেও বহুতখিনি মানুহে আমাক কমপ্লেইন কৰিছে আৰু তাৰ উপৰিও মানে ভাৰ্বেলি কোৱাও আমাৰ হাতত কেছেছ আছে কিন্তু ষ্টিগমাৰ কেছ মানে ডিছক্ৰিমিনেশ্যনৰ কেছ যথেষ্ট আছে আৰু সেল্ফ ষ্টিগমা আছেই কাৰণ মানুহে যিহেতু দিছ এ একৱাৰ্ড ডিজিজ মানুহে নিজে লয় মানে বতাহত অহা বেমাৰ নহয় যেহেতু একৱাৰ্ড ডিজিজ কাৰণে মানুহৰ এটা সেল্ফ ষ্টিগমা আছে যে মই কিবা এটা বেয়া কাম কৰিছিলোঁ চাগে সেইকাৰণে মোৰ HIV হ'ল বা মই ড্ৰাগছ লৈছিলোঁ বা মোৰ MSM এক্টিভিটিজ আছিলে বা মোৰ হাই ৰিস্ক বিহেভিয়াৰ ছেক্সুৱেল এক্টিভিটিজ আছিলে যাৰ কাৰণে মই HIV পজিটিভ হ'লোঁ সেল্ফ ষ্টিগমা এটা মানুহৰ এতিয়াও আছে সেইটো ওৱান কাইণ্ড অফ ট্ৰমা বুলি পেলাইও ক'ব পাৰি যিটো মেণ্টেল হেল্থৰ লগত ৰিলেটেড হৈ আছে একচুৱেলি কিন্তু ডিছক্ৰিমিনেশ্যন কেছ আমাৰ প্ৰত্যেক মাহতেই 4-5টাতকৈ বেছি থাকে কিন্তু তাতো আমাৰ যিবোৰ আমাৰ এম্ব্ৰছমেণ্ট আছে যিটো নেশ্যনেল লেভেলৰ পৰা দিয়া গৈছে বা 1097 যিটো কমপ্লেইন লঞ্চ হৈছে তেনেকুৱা ক্ষেত্ৰত আৰু আমাৰ যিখিনি NGOs আছে NGOখিনিও যথেষ্টখিনি কাম কৰিছে তাৰ উপৰিও আমাৰ যিটো নেটৱৰ্ক অফ পজিটিভ পিপল আছে য'ত নেকি মই তাৰে নিজেই মেম্বাৰ্ছ হয় বা প্ৰেছিডেণ্ট হয় তাৰে আমি তেনেকুৱা কেছবোৰ এৱাৰনেছ প্ৰগ্ৰেম কৰি পেলাই বা তেওঁলোকৰ লগত গাঁৱৰ মানুহৰ লগত কথা পাতি বা ফেমিলি মেম্বাৰ্ছৰ লগত কথা পাতি পেলাই আমি প্ৰত্যেকটো কেছেই আমি ছল্ভ কৰিছোঁ এতিয়ালৈকে এনেকুৱা নহয় যে ষ্টিগমা হৈছে কিন্তু আমি ছল্ভ কৰিব পৰা নাই আমি যেনেকৈ নহওক থ্ৰু 107 থ্ৰু এম্ব্ৰছমেণ্ট হওক বা আমি লিগেল এইড ছাৰ্ভিচ যিখিনি আছে সেইখিনি লৈ পেলাই আমি যিটো আছাক্সৰ টীম আছোঁ আমি মানে ষ্টিগমা ৰেছপন্স টীমৰ নিচিনা এটা টীম এটা আছোঁ আমি সেই টীমটোৰ জৰিয়তে আমি যিমানখিনি কেছেছ আহিছে এতিয়ালৈকে প্ৰত্যেকটো কেছেই আমাৰ ছল্ভ হৈছে আৰু প্ৰত্যেকটো কেছৰে একচুৱেলি সমাধান হৈছে এটা স্মুথলি আমি শেষ কৰিব পাৰিছোঁ সেইকাৰণে কওঁ যে কাৰোবাৰ যদি তেনেকুৱা কিবা ঘটনা ঘটিছে আমাৰ লগত ইমিডিয়েটলি যোগাযোগ কৰক 1097ত আপোনালোকে কমপ্লেইন কৰিব পাৰে আৰু সেই কমপ্লেইনৰ লগে লগে আমি উইদিন 24 আৱাৰ্ছ আমি আপোনালোকক ৰেছপন্স কৰিম আৰু আমি যেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছে সেই প্ৰব্লেমখিনি অভাৰকাম কৰিবলৈ আমি চেষ্টা কৰিম